Welcome to my channel, Pankaj Pikari. So, আজি আপোনালোকক মই এটা ভিডিও দেখাম বুলি আহিছো। মোৰ পৰা দাদা এজনে আপোনাৰ পিগলেট আনিছিলে। আজি এমাহ 7 দিন হৈছে। তো মই আপোনালোকক সেই পিগলেট গিটা দেখাব খুজিছো। মোৰ তাত নিয়াৰ এবাউট 50 ডেজত আনিছিলে তেখেতে 6টা পিগলেট আনিছিলে। তো এই পিগলেট গিটা মই আপোনালোকক আজি দেখাব চেষ্টা কৰিম যে কেনেকৈ কি দানা খুৱাইছে আৰু কিমান ডাঙৰ হৈছে, কিমান ৱেট হৈছে। আজি তেখেতে অনা মোৰ ওচৰৰ পৰা এমাহ 7 দিন হ'ল। সো সেইটো কাৰণে মই এবাৰ ভিজিট কৰিব আহিলোঁ, পিগলেট গিটা খবৰ ল'ব আহিলোঁ, চাব আহিলোঁ কিমান ডাঙৰ হৈছে কি কথা। সো আহকচোন মই আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা চব খুব সুন্দৰ সুন্দৰ পোৱালি মোৰ ওচৰৰ পৰা অনা। চিনি পাইছা ন? মোক চিনি পাইছা? সো মোৰ ওচৰৰ পৰা অনা আজি এমাহ 7 দিন হ'ল। চাওকচোন পিগলেট গিটা কেনেকুৱা হৈছে। কেজি নহ'লেও 38 কেজি বা ইমানটোমান পাব বুলি মই ভাবিছোঁ। খুব সুন্দৰ উন্নত হৈছিলে। এইটো এখন পোৱালি হয়। চাওকচোন তাহাঁতি কিমান ধুনীয়া গ্ৰথ কৰিছে। আৰু তেখেতে ড্ৰাই ফিডটো এতিয়া গ্ৰ'ৱাৰ খুৱাই আছে। গ্ৰ'ৱাৰটো গৰম পানীত উতলাই দিওঁ বুলি মোক কৈছে। গৰম পানী দি কিনি গৰম পানী দি পেলাই তেখেতসকলক জুলীয়াকৈ দিয়ে। খুব ধুনীয়া সুন্দৰ চাইজ লৈছে চাওকচোন। ভাল লাগিছে মোৰ দেখি পেলাই। মোৰ ফাৰ্মৰ পৰা আনি পেলাই ইমান ধুনীয়াকৈ তেখেতে ৰাখিছে, চাফ চিকুণকৈ ৰাখিছে আৰু প্লাছ ইমান ধুনীয়া এটা গ্ৰ'থ হৈছে। ভাল লাগিছে মোৰ দেখা পায়। এই 3টা আৰু 3টা আছে। সিহঁতি অকণমান সৰু আছিলে তেহেঁততকৈ। সিহঁতি নিৰবৰ 60 দিনীয়া আছিলে আৰু সিহঁতি 45 দিনীয়া আছিলে। ত' সিহঁতৰ গ্ৰ'থটো ধুনীয়া আহিছে। ধুনীয়াকৈ দানা খাই আছে, ধুনীয়াকৈ ফূৰ্তি ফাৰ্তাত আছে। মোৰ তাৰ পৰা আহি ভাল পাইছে। 6টা পোৱালি আনিছিলে যিহেতু খুব সুন্দৰ চেহেৰা লৈছে। ইয়াৰ অলপমান নোমটো বাঢ়ি গৈছিলে। নোমটো বঢ়াৰ কাৰণটো হৈছে ইয়াৰ পেলু হৈছিলে। চ' পেলু হোৱাৰ কাৰণে তেখেতে পেলু দৰৱ দিলোঁ বুলি মোক জনাইছে। তো পেলু দৰৱটো আৰু আকৌ 14 দিনৰ মূৰত আকৌ এবাৰ মই মাৰিবৰ কাৰণে ক'লোঁ যে একজেক্ট 14 দিনৰ পিছত মানে পেলু দৰৱটো মাৰিব লাগে। তেখেতে ধুনীয়াকৈ ফিডখিনি দিছে আৰু সিহঁতি খাই খুব ভাল পাইছে। যিহেতু নতুন ঘৰ মানে মোৰ ঘৰৰ পৰা নতুন ঘৰলৈ আহিছে। তো সেইটো কাৰণে মইতো এতিয়া ভালেই দেখিছোঁ, ভাল লাগিছে সেইটো কাৰণে। তো ঠিক আছে, আজিলৈ মই আপোনালোকক বিশেষ নকওঁ, নতুন এখন ফাৰ্মৰ কাৰণে দেখাবলৈ চেষ্টা কৰিলোঁ। চ' অনাগত দিনত মোৰ ভিডিঅ'খিনি পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু এটা লাইক কৰি দিব আৰু বেল আইকনটো টেং টেংকৈ বজাই দিব যাতে অনাগত দিনত ভিডিঅ'খিনি পাই থাকে। ধন্যবাদ সকলোলৈকে। ভোগালী বিহুৰ শুভেচ্ছা যাচি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।